শিৱসাগৰত মই কাম দিলোঁ, মই 40% মই মানে আমাৰ লোকেলিটিটো মই আজি মই বিশ্ব বেয়া অলৰেডি টেণ্ডাৰটো ইঞ্জিনিয়াৰটো এতিয়া ক'বই মেনেজ কৰিব। আজি বিজেপি আৰু UPPL মিত্ৰজোঁট চৰকাৰৰ সময়ত যি নেকি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে লাগি আছে, সেই সময়তে শুক্লা জলসিঞ্চন আঁচনিত জলসিঞ্চন আঁচনিৰ অভিযন্তা লক্ষীকান্ত কুম্বাঙৰ নেতৃত্বত বহুত দুৰ্নীতি ভ্ৰষ্টাচাৰ ইয়াত হৈ আছে। অলৰেডি মানে বহুত টকা আপোনাৰ MNRৰ নামত কালেকশ্যন কৰি আছে, আৰু লগতে যিবোৰ মিলনপুৰৰ আপোনাৰ চিভিন্সৰ পইচা সেইবোৰো পকেট টেণ্ডাৰৰ যোগেদি বাহিৰৰ ঠিকাদাৰক কাম প্ৰদান কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছে। আমাৰ লোকেল ঠিকাদাৰবোৰক বঞ্চিত কৰি বাহিৰা ঠিকাদাৰ নিজাকৈ আপোনাৰ SDO মিলি তেখেতেও মানে নিজৰ ভায়েকক ঠিকাদাৰ হিচাপে লৈ আহিছে, আৰু ধেমাজিৰ পৰাও ইঞ্জিনিয়াৰে ঠিকাদাৰ নিজাকৈ লৈ আহিছে। তেনেকুৱাকৈ বহু বাহিৰা ঠিকাদাৰ আনি পেলাই আজি পকেট টেণ্ডাৰৰ যোগেদি কামবোৰ প্ৰদান কৰা দেখা গৈছে। এই শুক্লা জলসিঞ্চন আঁচনিত বৰ্তমানলৈকে লক্ষীকান্ত কুম্বাং অহাৰ দিনৰ পৰা বহুত দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰম্ভ হৈছে। সকলো কণ্ট্ৰেক্টাৰৰ পৰা 10%কৈ কালেকশ্যন কৰা আৰম্ভ কৰিছে। সেয়েহে মই চৰকাৰক বাৰু বিভাগীয় মন্ত্ৰীক আমাৰ VTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক এটাই অনুৰোধ কৰিম, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতি অহা চৰকাৰখনে যেন বিগত দিনত তেখেতসকলক বিহিত ব্যৱস্থা প্ৰদান কৰে। আপোনালোকে কাম পোৱা নাই নেকি ইয়াতে? বৰ্তমানলৈকে আমাক কোনো কাম প্ৰদান কৰা হোৱা নাই। বাহিৰা ঠিকাদাৰক পকেট টেণ্ডাৰৰ যোগেদি বহুত কাম প্ৰদান কৰা হৈছে এতিয়ালৈকে। কাৰ ছত্ৰছায়াত কৰি আছে না তাৰ নিজৰ ছত্ৰছায়াতে এইবোৰ কাম কৰি আছে, মানে কাৰো গুৰু গোসাঁই নামানাৰ ধৰণৰ কাম কৰিছে। অলৰেডি কি হৈছে, 4জনকৈ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মানে কোনো VTCৰ NOC নোহোৱাকৈ জইন কৰিব দিয়া হৈছে, আৰু লগতে VTCৰ কোনো নিয়ম কানুন নমনাকৈ দৰমহা প্ৰদান কৰাৰ তথ্য এইখন অফিচত বৰ্তমান আহি পৰিছে। এটা নাম থকা জলসিঞ্চন ডিভিজন, শুক্লা জলসিঞ্চন ডিভিজন, আমি আমাৰ এই যিমানবোৰ স্থানীয় আমাৰ ঠিকাদাৰ আছে তেওঁলোকক বঞ্চিত কৰি জলসিঞ্চন এই ডিভিজনৰ মাননীয় এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডাঙৰীয়াৰ লগতে তেওঁলোকৰ অফিচিয়েল কেইগৰাকীমান ব্যক্তিয়ে তেওঁলোকৰ নিজৰ মৰ্মতাদিৰে তেওঁলোকে মনে মনে টেণ্ডাৰ নটিছ বৰ্ডত টেণ্ডাৰ নমৰাকৈ তেওঁলোকে কামবোৰ বাহিৰৰ পৰা তেওঁলোকৰ নিজৰ মানুহক লৈ আনি, দূৰৰ পৰা নিজৰ মানুহবিলাকক লৈ আনি, হয়তো তেওঁলোকৰ ভিতৰুৱা বুজাবুজি থাকিব পাৰে, তেনেকুৱা বুজাবুজি কৰি আমাৰ স্থানীয় ঠিকাদাৰসকলক বঞ্চিত কৰি তেওঁলোকে কামবিলাক প্ৰদান কৰি আছে। গতিকে আমাৰ ইয়াৰে শুক্লা ইৰিগেশ্যন ডিভিজনৰ আমাৰ গোৰেশ্বৰ ঠিকাদাৰ সন্থাৰ তৰফৰ পৰা আমি অনাগত দিনত তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক সময়ত যাতে তেওঁলোকে এনেকুৱাবোৰ কাম কৰাৰ সাহস নকৰে। আমাৰ বঞ্চিত স্থানীয় ঠিকাদাৰসকলক তেওঁলোকে যাতে ৱৰ্ক অৰ্ডাৰ দিয়াৰ ব্যৱস্থা কৰে। আমাৰ যাতে স্থানীয় ঠিকাদাৰসকলে কাম কৰি অন্ততঃ দুবেলা দুমুঠি যোগাৰ কৰিব পাৰে, এইখিনি কথা যাতে অনাগত দিনত এই ডিভিজনৰ যাতে সদাশয় মুৰব্বীসকলে যাতে মনত ৰাখে। আৰু এই চেগতে মই আমাৰ যি ভাৰতীয় জনতা পাৰ্টি তথা UPPL মিত্ৰজোঁটৰ চৰকাৰ, য'ত নেকি আমি সদায় মাত মাতি আহিছোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে কোনো কম্প্ৰমাইজ নহয়, কিন্তু তেনেস্থলত তেওঁলোকে কি ধৰণে মানে হয়তো তেওঁলোকে কাগজে পত্ৰই টেণ্ডাৰ কৰিছে, কিন্তু কোনো টেণ্ডাৰ নটিছ বৰ্ডত টেণ্ডাৰ নমৰাকৈ তেওঁলোকে কি ধৰণে মনে মনে তেওঁলোকে কামবিলাক ভগাই আছে, এই ক্ষেত্ৰত এটা উচিত তদন্ত হ'ব লাগে। আৰু এই ক্ষেত্ৰত আমি বিচাৰিছোঁ যে ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই ডিভিজনৰ ইঞ্জিনিয়াৰ SDO সকলে যাতে শাস্তি পাব লাগে। কমিশ্যনাৰ চলি আছে নেকি বৰ্তমান? নিশ্চিতভাৱে তেওঁলোকে, মই জানাত তেওঁলোকে ধনৰ লেনদেন কৰি কাম দিম বুলি কৈছে, আৰু মই জানাত বিভিন্ন স্থানীয় ঠিকাদাৰসকলৰ পৰাও তেওঁলোকে টকা পইচা লৈও কিন্তু স্থানীয় ঠিকাদাৰসকলক কামৰ পৰা বঞ্চিত কৰি তেওঁলোকৰ নিজৰ ঘৰৰ মানুহ, তেওঁলোকৰ নিজৰ জাগাৰ মানে যাৰ লগত মানে মেনেজ হ'ব পাৰে তেনেকুৱা মানুহজনক আনি কেনে ইয়াত ঠিকা প্ৰদান কৰি থকা দেখিছোঁ। শুক্লা ডিভিজনৰ কণ্ট্ৰেক্টৰ এছ'চিয়েশ্যনে শুক্লা সংমণ্ডলত এটা অভিযোগ আমাৰ কণ্ট্ৰেক্টৰৰ ফালৰ পৰা এটা অভিযোগ আমি আনিছোঁ যে আমাৰ স্থানীয় যিখিনি কণ্ট্ৰেক্টৰ আছে, স্থানীয় কণ্ট্ৰেক্টৰক মানে বঞ্চিত কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, নগাঁৱৰ, এই ধেমাজিৰ, বিশ্বনাথ চাৰিআলি, এনেকুৱা গুৱাহাটীৰো আছে, তেনেকুৱা কণ্ট্ৰেক্টৰবিলাকত ইয়াত মানে পকেট টেণ্ডাৰ কৰি মানে
অ'পেন টেণ্ডাৰ কোনোদিন হোৱা নাই, পকেট টেণ্ডাৰ কৰি তেওঁলোকক মানে কাম দিয়া হৈছে এই ডিভিশ্যনৰ পৰা। এতিয়া তেওঁলোকে কি গ্ৰাউণ্ডত কি ভিত্তিত তেওঁলোকক দিছে, কিন্তু আমি স্থানীয় ঠিকাদাৰখিনি তাত জ্ঞাত নহয়। ইয়াত কোনো ন'টিছ বোৰ্ড আমি পোৱা নাই। সেইকাৰণে আমি ভাবি লৈছোঁ যে ন'টিছ বোৰ্ডত যিহেতু ন'টিছ কৰি টেণ্ডাৰটো কৰা নাই, আমি ভাবি লৈছোঁ তেওঁলোকে নিশ্চয় কিবা বুজাবুজি কৰি বা মানে গোপনভাৱে মানে টেণ্ডাৰটো কৰা বুলি আমি ভাবি লৈ আমাৰ মানে সংমণ্ডলত কণ্ট্ৰেক্টৰ এছ'চিয়েশ্যন আমাৰ নাছিল। আমি যোৱা আজ 4 দিনমান আগত আমি এটা কণ্ট্ৰেক্টৰ এছ'চিয়েশ্যন আমি গঠন কৰিছোঁ সংমণ্ডল ভিত্তিত, আৰু তাৰ মই ৱৰ্কিং প্ৰেচিডেণ্ট। গতিকে আজি আমি আপোনালোকৰ আগত আমি দাবী জনাইছোঁ ইঞ্জিনিয়াৰ ছাৰৰ ওচৰত যে আমাৰ নেক্সট পৰৱৰ্তী সময়ত যি টেণ্ডাৰ হয় আমাৰ খোলাভাৱে হ'ব লাগে। এইটো নিশ্চয় অফিচৰ বিভাগীয় মানুহবিলাক নিশ্চয় জড়িত থাকিব। এতিয়া নিৰ্দিষ্ট মই কোৱাৰ টান যদিও ইঞ্জিনিয়াৰ হয় এছডি বা এছঅ' এইবিলাক মানুহ নিশ্চয় থাকিব জড়িত। নিজৰ আত্মীয়ক লৈ কাম চলাই আছে নেকি ইয়াত? এনেকুৱা কথা শুনিছোঁহে, আত্মীয় নহয় ঠিক, তেওঁৰ হয়তো ক্ল'জ কোনোবা কণ্ট্ৰেক্টৰ বা এছডিঅ'ৰ বা অফিচত তেনেকুৱা বিভাগীয় মানুহৰ তেনেকুৱা কথা আমি শুনি আছোঁ। আমি কিন্তু প্ৰমাণ সহকাৰে আজি ক'ব পৰা নাই যদিও শুনি আছোঁ কথা, আৰু কিন্তু তেনেকুৱা টেণ্ডাৰ হৈছেও। গতিকে এইটো বিষয়ত আমি পৰৱৰ্তী সময়ত যাতে গোপনভাৱে নহয়, মানে আমাৰ ইয়াত ন'টিছ আকাৰে বা পেপাৰত বিবৃতি দিলেও আমাৰ ইয়াত এটা ন'টিছ লাগে সংমণ্ডল। তেনেধৰণে কৰিলে আৰু স্থানীয় যিখিনি কণ্ট্ৰেক্টৰ আছে আমি বঞ্চিত হোৱাটো কোনোদিন আমি বিচৰা নাই। আমাৰ স্থানীয় কণ্ট্ৰেক্টৰখিনি কাম পোৱাটো আমি বিচাৰিছোঁ।